প্ৰয়োজন হয় কিয় জানো ফোনটোত ৰিং হ'লেই বুকুখন কঁপি উঠে ভুলতে তুমিয়ে ফোন কৰা নাইতো এতিয়া তুমি মোৰ বাবে এখন বিষাদৰ আৱৰণ য'ত তোমাৰ চিনাকি মৰমবোৰে ৰাতি গভীৰ হ'লে টুপ টুপকৈ বৰষা হৈ বৰষে উৰে ৰাতি সেমেকা সেমেকা অনুভৱবোৰে উদং বুকুখনত গৰা খহা দি খহায় হতটোত সিঁচৰিত কৰি থৈ যায় অতীতৰ দিনলিপিবোৰ গভীৰ সম্বন্ধবোৰো স্মৃতিৰ কোণত পৰি ৰয় হেলাগি হোৱা পুৰণা ফটোবোৰৰ দৰে আচলতে ভুল তোমাৰ নে মোৰ এতিয়া অনুধাৱন কৰা হয়তো অৱকাশেই নাই জীৱন কিমান জটিল এতিয়া অনুতপ্ত মই সীমাহীন যন্ত্ৰণাবোৰে হৃদয়খনক বাৰে বাৰে কয় জীৱনত ঘটা বহু ঘটনাই প্ৰশ্নবোধক হৈ ৰৈ যায় যাৰ কোনো উত্তৰ বিচাৰিলেই পোৱা নাযায় ময়ো বাৰু তোমাৰ বাবে এটা প্ৰশ্নবোধক চিহ্ন নেকি অপেক্ষা যেতিয়া প্ৰতীক্ষা হয় পুৱাৰ হেঁপাহবোৰো দুৰ্বল হৈ পৰে হস্ত যোৱা বেলিটোৰ দৰে হৈ পৰে মানুহৰ জীৱন তোমাৰ বেয়া লগাবোৰ যদি মই পাহৰি তোমাৰ ভাল লগাবোৰ যদি মই আকৌ বুটলি তোমাৰ সৈতে খোজ দিওঁ তোমাৰ আৱেগবোৰে জিৰাবনে মোৰ বুকুত ক'ত আছিলা তুমি ইমান দিন য'ত তুমি এৰি গৈছিলা মই তাতে ৰৈ আছিলো তোমাৰ বাবে ইমান অভিমান থাকিলেহে অনুভৱ হয় হেৰুৱাৰ দুখ কিমান তুমিতো এবাৰ ফোন কৰিব পাৰা তোমাৰ অভিমান ভাঙিবলৈতো মই ৰৈ আছো মানে এবাৰ বাহিৰলৈ ওলাই চোৱাচোন